নমস্কাৰ বন্ধুসকল, আসাম টেকনিকেল হৈ মই বিতুপনে আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ মাজলৈ। আপোনালোকে যদি আমাৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আৰু কিনাৰতে থকা বেল আইকনটি প্ৰেছ কৰিব বুলি আশা থাকিল। বন্ধুসকল, আজি আমি শিকিম হোৱাটছআপৰ যি নেকি গ্ৰুপ, সেই গ্ৰুপটি আমি কেনেকৈ হেক কৰিব পাৰোঁ। আমি ধৰক বেলেগৰ মোবাইলত যিটো নেকি গ্ৰুপ আছে সেই গ্ৰুপত আমি এণ্ট্ৰি কৰিব নোৱাৰোঁ, আপোনাক যদি কোনোবাই ইনভাইট নকৰে। ঠিক আছে, আজি আমি শিকিম ইনভাইট নকৰাকৈ কেনেকৈ আমি বেলেগৰ মোবাইলৰ গ্ৰুপ, সেই গ্ৰুপত আমি এণ্ট্ৰি কৰিব পাৰোঁ। ঠিক আছে, আমি আজি তাকে শিকিম। আহাচোন আজি আমি এই টিপছটি আৰম্ভ কৰোঁ। যেতিয়া নেকি আমি হোৱাটছআপৰ গ্ৰুপত এণ্ট্ৰি কৰিম, তাৰ বাবে আমাক এটা এপ্লিকেশ্যন বহুতে প্ৰয়োজন। তাৰ বাবে আমি ফাৰ্ষ্ট আমি যাব লাগিব প্লে ষ্ট'ৰ। প্লে ষ্ট'ৰ যোৱাৰ লগে লগে আমি চাৰ্চ আইকনত লিখিব লাগিব হোৱাটছআপ গ্ৰুপ, WHAT হোৱাটছআপ গ্ৰুপ, GRUP হোৱাটছআপ গ্ৰুপ বুলি আমি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত আমাক দেখাব এই ধৰণে। আমি ডাইৰেক্ট গুচি যাম 3 নম্বৰ অপশ্যনত যি নেকি আছে 4.6 ৰেটিং। ক্লিক কৰিম আমি ইয়াক। মই ইনষ্টল কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ বাবে। 4.6 ইয়াৰ ৰেটিং আৰু 10,000 পিপলে ইয়াক ইউজ কৰিছে বৰ্তমানলৈকে। চাবলৈ গ'লে ভালেই 4.6। আপোনালোকে ইনষ্টল কৰি ল'ব আপোনালোকৰ মোবাইলত। ইনষ্টল কৰাৰ পাছত আমি অ'পেন কৰিম। ঠিক আছে, অ'পেন কৰাৰ পিছত আপোনালোকে দেখিব ইয়াত সকলো ধৰণৰ গ্ৰুপ পাই যাব। এইবিলাক এটা এটা গ্ৰুপ, কিন্তু ইয়াত ভাল গ্ৰুপো আছে, বেয়া গ্ৰুপো আছে। আমি জাষ্ট দেখাই দিছোঁ আপোনালোকৰ বাবে। ইউটিউব এনেধৰণে দেখাই দিয়াৰ লগে লগে ইউটিউবৰ যি নেকি গ্ৰুপ আছে আপোনালোকক দেখাই দিব। সেই গ্ৰুপত আপোনালোকে জইন কৰিব পাৰিব। জইন কৰাৰ পাছত আপোনালোকে ধৰক মই এতিয়া জইন কৰিছোঁ ছাব ফৰ ছাবস্ক্ৰাইব, এনেকৈ কৈ আহিছে। 12টা পাৰ্টিচিপেট কৰিছে এতিয়ালৈকে। আৰু আপোনালোকে ইয়াত দেখিছে জইন কৰি দিব। জইন কৰি দিয়াৰ লগে লগে আপোনালোকে এই গ্ৰুপত এণ্ট্ৰি হৈ যাব। ঠিক আছে, আৰু যদি আপোনালোকেও যদি আপোনালোকৰ নিজৰ গ্ৰুপটো এনেকৈ পাব্লিছ কৰিব বিচাৰিছে, যে আপুনি কিবা এটা গ্ৰুপ বনাইছে, গ্ৰুপটো কিন্তু আপুনি এনেকৈ ভাইৰেল কৰিব বিচাৰিছে আপোনাৰ গ্ৰুপটি। ঠিক আছে, তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, বেক হ'ব। বেক হৈ আপোনালোকে ডাইৰেক্ট গুচি যাব হোৱাটছআপত গৈ আপোনালোকে বেক কৰিব। বেক কৰাৰ পাছত আপোনালোকে এটা গ্ৰুপ বনাই ল'ব, নিউ গ্ৰুপ কৰি লৈ আপোনালোকে দেখিব যি নেকি আপোনালোকৰ মেম্বাৰ আছে, সেই মেম্বাৰ এজন ক্লিক কৰি ল'ব। মই ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ পাছত এনেকৈ কৰিব, ৰাইট অপশ্যন ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ গ্ৰুপৰ নাম দিব ফ্ৰেণ্ডছ বুলি। অ'কে কৰিব। অ'কে কৰাৰ পিছত আপোনালোকৰ যিটো নেকি হোৱাটছআপ গ্ৰুপ, সেই গ্ৰুপটি বৰ্তমান হৈ গৈছে। হৈ যোৱাৰ পাছত আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত অপশ্যন দেখাব। অপশ্যন দেখুৱাৰ পিছত আপোনালোকে গ্ৰুপত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰত এড মেম্বাৰশ্বিপ লিংক এ গ্ৰুপ দেখাইছে আপোনালোকৰ ইনভাইট টু গ্ৰুপ ভেজ লিংক। ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কপি কৰিব। কপি কৰাৰ পাছত আপোনালোকে যাব লাগিব হোৱাটছআপ গ্ৰুপত। হোৱাটছআপ গ্ৰুপত যোৱাৰ লগে লগে আপোনালোকে প্লাছ অপশ্যনটি দেখিছে, প্লাছ অপশ্যনটিত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এণ্টাৰ গ্ৰুপ নেম ফ্ৰেণ্ডছ ফৰএভাৰ।
তাৰপিছত গ্ৰুপ যি নেকি আপুনি গ্ৰুপটিৰ লিংক আছিল সেই লিংকটি তাৰ পৰা আপোনালোকে কপি কৰাৰ পিছত ইয়াত প্ৰেছ কৰি দিব। প্ৰেছ কৰাৰ পিছত কেটেগৰী আপোনালোকক চইচ কৰিবলৈ আহিব, অল আহিব। অল অহাৰ পিছত আপোনালোকে চিলেক্ট লেংগুৱেজ কৰি ল'ব। হিন্দী কৰি ল'ব পাৰিব, আপোনালোকে ইংলিছো কৰি ল'ব পাৰিব, আপোনালোকৰ কথা। মই ইংলিছ ৰাখিছোঁ, ইংলিছ ৰাখি দিছোঁ। তাৰপিছত এড টু গ্ৰুপ কৰি দিব। এড গ্ৰুপ কৰাৰ পিছত দেখাইছে ছাকচেছফুল গ্ৰুপ এড ছাকচেছফুলি, অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকৰ অলপ টাইম ৱেইট কৰিব। ৱেইট কৰাৰ পাছত আপোনালোকৰ তাত নিজে নিজে ফ্ৰেণ্ডছ আহিবলৈ এক্টিভ হ'ব, আহিব। আপোনালোকৰ গ্ৰুপটি ভাইৰেল হ'ব। আপোনালোকৰ যদি তেনেকুৱা ভাল গ্ৰুপ আছে আপোনালোকে এনেকৈ কৰি শ্বেয়াৰ কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, যদি তোমালোকৰ এই ভিডিঅ'টো অকণমান হ'লেও হেল্প কৰিলে তোমালোকক, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা আৰু লাইক এটা দিবা যদি ভাল লাগিল, আৰু যদি ভাল নালাগিল তেনেহ'লে ডিছলাইক অপশ্যনটি প্ৰেছ কৰি দিবা। ঠিক আছে বন্ধুসকল, আগন্তুক ভিডিঅ'ত আমি যাতে আপোনালোকক পুনৰ লগ পাম তাৰ আশাৰে ইমানতে আমাৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।